কবিতাৰ শিৰোনাম হেঁপাহ। কবিতাৰ ৰচয়িতা প্ৰিয়ংকুৰ ৰায়। ৰাতিপুৱাৰ বেলিটো কেতিয়া পশ্চিম আকাশত ৰাঙলী হৈ মাৰ যাব, তাৰেই প্ৰতীক্ষাত মন উদ্বাউল হৈ। ৰাতিপুৱাৰ বেলিটো কেতিয়া পশ্চিম আকাশত ৰাঙলী হৈ মাৰ যাব, তাৰেই প্ৰতীক্ষাত মন উদ্বাউল হৈ থাকে। কি যে এক উন্মাদনা আৰু কি যে এক অস্থিৰতা, কি যে এক উন্মাদনা আৰু কি যে এক অস্থিৰতা। আবেলি পৰত বাটৰ দিশে ওলালে হাত বাউলি দি মাতে, এটি বন্ধ কুটিৰে। আবেলি পৰত বাটৰ দিশে ওলালে হাত বাউলি দি মাতে, এটি বন্ধ কুটিৰে। শুনিব খোজে স্পন্দিত হৃদয়ৰ অলেখ কথা, শুনিব খোজে স্পন্দিত হৃদয়ৰ অলেখ কথা। য'ত অন্ত পৰেহি খং অভিমানৰ সপোন সন্ধি, য'ত অন্ত পৰেহি খং অভিমানৰ সপোন সন্ধি। কবিতাটি শুনি যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।